নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ দেহাৰ জন্মদিন। এয়া দেখিছেনে, মাহীয়েকহঁত আৰু মামাহঁতে লগ লাগি বেলুন ফুলাই আছে দেই। এইফালে আকৌ মোৰ পাপা আৰু দাদা বহি আছে। এয়া দেহা মানুহ। এয়া আকৌ অলপ অলপকৈ সজাই হৈছে আৰু সিহঁতি কথা পাতোতে চাবলৈ কেনেকৈ ভয় খাব, জঁপিয়াই যাবগৈ একদম। এইফালে আকৌ আমাৰ দেহা মানুহ কেনেকুৱা লাগিছে জনাব দেই। বাৰ্থডেত আকৌ বোলে লেহেংগাহে পিন্ধে, উপায় নাই আনি দিলোঁ লেহেংগা এযোৰ। এইফালে আকৌ মমায়েকৰ লগত দেই। এইফালে কেক কাটিবলৈ আকৌ ৰেডি কৰিলোৱেই নহয়, ল'ৰা ছোৱালীবিলাকৰ স্কুল যাবলৈ দেৰি হৈ গৈছে, সেইকাৰণে অকণমান লৰালৰি কৰি দিছোঁ। বাৰ্থডে বুলি ক'লে ফটোটো মেইন নহয় জানো, ফটো মাৰি আছে দেই। এইফালে মমায়েক মাহীয়েক আৰু ফটো মাৰিবলৈ ৰখি আছে। এইখিনিতে আকৌ আমাৰ জমনি হৈ গ'ল নহয়, মিঠাই অৰ্ডাৰ দিছিলোঁ আনিবলৈকে পাহৰি থাকিলোঁ। এইফালে আকৌ মোৰ মানুহজনৰ মা পাপা দেই, এইফালে আকৌ মোৰ মা পাপা মানুহজন। কেক কটাৰ আগতে আকৌ দেহাক আশীৰ্বাদ দি লৈছে দেই। সকলোবিলাক দিয়া নাই, অকণমানকৈ ভিডিঅ' কৰি দিছোঁ। চবৰে আকৌ আশা এটা থাকে নহয়, লগত কেক কাটিম বুলি। এয়া আকৌ মাহীয়েকৰ লগত কাটিলে দেই কেক। এয়া আকৌ বৌয়েকে খুৱাই দিছে পায়স। এইফালে আকৌ মোমায়েকে খুৱাইছে কেক, ডাঙৰ মোমায়েক আমাৰ। এইফালে আকৌ সৰু মোমায়েকহঁতে কেক কাটিবলৈ আহিলে দেই। এটা মোমায়েকে কেক কাটিবলৈ বহিলে, কিন্তু এটা লাজতে থিয় হৈ থাকিলে। আমাৰ আকৌ দেহাই কেক কাটি বহুত ভাল পায়। দেহাই আকৌ কেকৰ ডিজাইনটো নিজে দিছে, লাগে আকৌ বোলে পখিলা লগা। এইফালে আকৌ দেহাই চব দিবলৈ আহিছে, ইমান ভাল পাইছে যে। মামা মি ককা আৰু ককা থম দিলো। এফালে আকৌ আলহী ককা মই চব দিলো। আৰু আমাজনকৈ আলহী আহিছে, বৰ্তা ককা আহিলে, মই চব দিলো। মই আকৌ দিয়া নাই, নকা বাৰ্থডে পাতিলে মোৰ পাপা মোৰ মা আৰু পিঠলে গৈ আছো। তেতিয়াহ'লে তামোল দিবলৈ মামাহঁতে মা চফা কৰি দিছে। মাৰ মামাহঁত নাহেনে, মা আহে দেই। সকলোবোৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ, অকণমান দেখালোঁ আপোনালোকক। এইফালে একেবাৰে শেষৰ খানা খোৱাহে দেখালোগৈ আৰু। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।